পৰিৱেশ নাই সেইখন ঘৰলৈ কি আহিব ভাগৱতৰ দ্বাদশকৰণত কৈছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণ নকৰে দৈত্যকে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পৰমাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ৰেণুকাসুৰ চব অসুবিধা আহি সোমাই যাব কায়িকভাৱে নহয় দেই গুণগতভাৱে স্বভাৱগতভাৱে আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে এনেকুৱা কথা ক'বই নোৱাৰে তিনিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়াল আছে সেইখন অসুৰ থকা পৰিয়াল এই আসুৰিক প্ৰবৃত্তিবিলাক যেতিয়ালৈকে আমি উলিয়াই পঠিয়াব নোৱাৰিম বা মাৰিব নোৱাৰিম তেতিয়ালৈকে সেইখন ঘৰত সেইটো পৰিয়ালত সেইখন সমাজত সেইটো পৰিৱেশত আমি কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিম সেইকাৰণে গুৰুজনৰ দিনত এজন আটা পুৰুষে এটা ফকৰাত কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কোবাই মাৰিবা তেহে ভকতি পায় যদি আমি ভকতি কৰিব হ'লে ব্ৰহ্মাক মাৰিব মানে ৰসগুণ মাৰিব লাগিব মৰা মানে সংস্কাৰ আৰু মানে ৰুদ্ৰক মাৰিবা মানে তমগুণক মাৰিব লাগিব আৰু বিষ্ণুক মাৰিবা মানে সত্যগুণ ৩ গুণ মাৰি নিৰ্গুণ হ'ব লাগিব দেই ৩ গুণ মাৰি নিৰ্গুণ হ'লেহে আপুনি মুক্তি লাভ কৰিব তেতিয়াহে আপোনাৰ জীৱনটো গুচি যাব পাৰিব সেইকাৰণে উদ্ধৱক কৈছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেই স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হৈ জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱা মোহৰ স্থান পায় ভকতে আজি আপোনালোক চব ভকতে আছে দেই কলি যুগত যি ঈশ্বৰৰ কথা শুনিবাৰ ক'ব ইয়ে ভকত হৰিনাম ঘোষী কলি যুগত নিশ্চয় হৈ গ'ল লোকভকত কলি যুগত মানুহৰ জন্ম পায় যাৰ মুখত ঈশ্বৰৰ হাজাৰটা মানুহৰ পৰা এটা নাম ওলাব 1000 ফাকি গোঠা যাৰ মুখস্থ থাকিব সেইজন ভকত আৰু যাৰ সেইটো নাই সেইটো অভকত ভকত কৰিব অভকত মৰিব কোনে কৈছে কপিল প্ৰভুৱে কৈছে মাকক কৈ থৈ গৈছে মা কপিলৰ বদতি মাও শুনা দিব সুধি অভকতে কদাচিতো নপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইটো অভকত আৰু সি কেতিয়াও মুক্তি পাব নোৱাৰে ভকতেহে মুক্তি পাব গতিকে ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ল'বই লাগিব যাৰ মুখত ঈশ্বৰৰ নাম নাথাকে সেইজন অভকত গুণবিশিষ্ট জীৱটো খাবলৈ জীয়াই থকা জীৱ বুলি কৈছে দাৰ্শনিক পণ্ডিতে দেই আমাৰ সমাজত বহুত মানুহ খাবলৈ জীয়াই আছে আচলতে কোনবিলাক যিবিলাকে ঈশ্বৰৰ নাম নলয় নকয় নাগায় তেনেকুৱা স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট ন' ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু ভাগৱতৰ এই দৰ্শন নজনা জীৱবিলাকে খাবলৈ জীয়াই থাকে খাবলৈ জীয়াই থকা মানুহবিলাক আচলতে প্ৰকৃত মানুহ হ'ব নোৱাৰে দেই ধৰ্মে নহীনা কচুৰ বিচনা যাৰ ঈশ্বৰ জ্ঞান নাই ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নাই সি দেখাতহে মানুহ স্বভাৱত সি পশুৰ লগত একেই গতিকে আমি ভাগৱত শুনি যে আমাৰ পশুত্ব স্বভাৱ এৰি যাতে নৰত্ব স্বভাৱ হয় আমি প্ৰথমতে নৰত্ব হৈ আহিছোঁ এতিয়া পৃথিৱীত 4 মুঠি জীৱৰ ভিতৰত আমি নৰত্ব পাইছোঁ তাৰপিছত নিজকে আমি দেৱত্বলৈ উত্তৰণ কৰিব লাগিব তাৰপিছত আমি ব্ৰহ্মত্বলৈ উত্তৰণ কৰিব লাগিব তাৰপিছত আমি বিলীন হৈ যাব লাগিব মনত ৰাখিব দেই য'ৰ পৰা আহিছোঁ তাত বিলীন হৈ যাব লাগিব ভাগৱত নুশুনা জীৱ ঘূৰি যাব নোৱাৰে আপোনালোক আজি বিভিন্ন গৃহস্থী ঘৰৰ পৰা আহিছে লক্ষ্য কি 3 দিনীয়া অধিৱেশন শেষ হ'লে আমি নিজৰ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এইটো যেনেকৈ বাস্তৱ সত্য কোনোবা একেবাৰে ইয়াতে অধিৱেশনলৈ আহিব ইয়াতে থাকিম বুলি কোনোবা আহিছে নেকি নাই অহা চবেই নিৰ্দিষ্ট 3 দিনৰ দিনত নিজৰ ঠাইলৈ ঘূৰি যোৱাৰ লক্ষ্য আহিছে ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে যিখন ঘৰৰ পৰা আহিছে পুনৰ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে গতিকে সেইখন কোন ঘৰ ব্ৰহ্ম আমি ব্ৰহ্মৰ পৰা আহিছোঁ আকৌ ব্ৰহ্মলৈ ঘূৰি যাবৰ কাৰণে লক্ষ্য লৈ আহিছোঁ কিন্তু সেই বাটটো চিনি পোৱা জীৱটো পাবলৈ যাওঁতে আমাৰ দেশত থকা জীৱটো কিমান বাট অতিক্ৰম কৰি আহিছে 20 লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ 9 লক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ 9 লক্ষম কুলমাংস 9 লক্ষবাৰ আমি প্ৰত্যেকে উভচৰ প্ৰাণী বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ 30 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল ভেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষীৰ নাম 10 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃকৰ্মাণি সাধে তাৰপিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ
কিন্তু মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালেই নহ'ব। ভাগৱতে কৈছে তাতো যে মূৰ গায়ে বলো তাকো প্ৰতি সেহিহে কৰিব পাৰে আমাতৰ গতি। অধিৱেশনলৈ বহুত আহিব, কিন্তু নামঘৰ ভাগৱত শুনিবলৈ চব আহিব নোৱাৰে। মনত ৰাখিব কথাটো। আপোনালোক যে আহিছে, আপোনালোকৰ প্ৰত্যেকৰ ওপৰত কৃপা কৰিছে বুলি উপলব্ধি কৰিব লাগিব দেই। ভগৱন্তৰ কৃপা নহ'লে ঈশ্বৰৰ কথা শুনিব নোৱাৰে, আৰু ঈশ্বৰৰ কথা নুশুনা মানুহ মুক্তি পাব নোৱাৰে। সেইটো অকল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে দেই। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। কাৰণ জন্ম হৈ থাকিলে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। গতিকে ভাগৱত শুনিলে আমাৰ জন্ম ৰহিত হৈ যাব। ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব। আপুনি যিমান দামী কাপোৰে নিপিন্ধক মলি পৰিবই, আৰু মলি গুচাবলৈ চাবোন চাৰ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গাঁওখনৰ ভিতৰত ধনী মানি বিদ্যাৱন্ত সম্পদশালী বুলি ভাবি যদি গাঁৱৰ কোনো ভাগৱত অনুষ্ঠানলৈ নাযায়, তেতিয়া সেইটো জীৱ সংস্কাৰ হ'ব নোৱাৰিব। অসংস্কাৰী জীৱই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব দেই। পূৰ্ব পুণ্যৰ ফলত এই জন্মত সুখ ভোগ কৰিব পাৰিব, কিন্তু এই জন্মত ঈশ্বৰৰ পিঠি দিয়াৰ কাৰণে তেওঁ 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব। পুনৰপি জনম পুনৰপি মৰণম, এই তথ্য আমাক দিছে। আৰু কৈছে যে অন্তকালে হৰিশ্ৰমে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কহি কোনে পাৱে অন্ত। আপোনালোক যে আজি ভাগৱত শুনিবলৈ আহিলে বা এই 3টা দিনত যে ভাগৱত শুনিব, এইটোৱে আমাক কোনদিনা সহায় কৰিব? যাবৰ সময়ত দেই, মনত ৰাখিব। আমাৰ যাবৰ সময়ত আজি ভাগৱত শুনা কাৰ্যটোৱে আমাক সহায় কৰিব। আমি কেনেকৈ যাব লাগে? আমাৰ গীতাত অৰ্জুনক কৈছে, জং জং অবিস্মৰণ ভাৱং তেজতে কণ্ঠে কলে বৰম তম তমেব ইতি কৌন্তে সদা ভাৱ ভাবিত। এই কুন্তিপুত্ৰ ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। গতিকে আমি কেনেকৈ যাব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, তেনেকৈ মুকুতি পাইবা কহিলো স্বৰূপ। তাৰ কাৰণে আমি 12 বছৰ বয়সত শৰণ ল'ব লাগিব, শৰণে নাম দিব। শৰণ অনগল হ'লে ভজন ল'ব লাগিব, ভজনে আমাৰ ৰূপ দিব। গতিকে আজি আমাৰ সমাজত বহুতে শৰণ নল'লে নহয় কাৰণে লয়, কিন্তু অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি আৰু ভজনটো আৰু নিয়ম নীতি। তেতিয়া দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় হ'ল কি? ভাল মানুহ হ'বলৈ।